ভাগিন ভাবিছো মামা যুদ্ধৰ কথা পৰাজয় 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 কেৱল পৰাজয়ৰ গ্লানি কত চেষ্টা কৰিলো পাণ্ডৱক পৰাজয় কৰিবৰ বাবে তথাপিও সিহঁতক পৰাজয় কৰিব নোৱাৰিলো এতিয়া কোৱা মামা ভাগিন কিদৰে পাণ্ডৱক পৰাজয় কৰিব পাৰিম ময়ো তাকেই ভাবিছো ভাগিন এটি দুটি কৰি শত কৌৰৱ প্ৰায় শেষ হওঁ মামা এতিয়া এই এমুঠিমান সৈন্য লৈ সেই পাণ্ডৱক পৰাজয় কৰিব পাৰিবা জানো চলে বলে কিংবা কৌশলে এই কুটকলীয়া কৃষ্ণক বধ কৰিব পাৰিলে আমাৰ সকলো চেষ্টা সফল হ'ব কিন্তু ভাগিন এই কৃষ্ণক চিনাটো অৱশ্যে টান চিনিবৰ নাই প্ৰয়োজন যুদ্ধ ক্ষেত্ৰতেই তাক বধ কৰিব লাগিব মহাৰাজ ভাবিবৰ নাই প্ৰয়োজন অতি শীঘ্ৰে যুদ্ধৰ বাবে অগ্ৰসৰ মহারাজ চিন্তা করিলে কি লাভ হব যুদ্ধ যাত্রা করা হোক যুদ্ধতে সকলো হব যুদ্ধ যাত্ৰা ঠিক কৈছা ঠিক কৈছা ভাগিন মামা চিন্তা কৰি আৰু লাভ নাই অনিষ্ট যি আছে সি অৱশ্যেই হ'ব গতিকে চিন্তা কৰি নাথাকি যুদ্ধৰ আয়োজন কৰা বুজিছো মামা চিন্তাৰ নাই প্ৰয়োজন সভাসদসকল মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল ভাল মানে